বছৰৰ এইবাৰ আমাৰ প্ৰথম ১,৫০০ চাৰ আহিছে। ইয়াৰ কাৰণে আমাক আজি ৰেচন দিছে। আজি ৰেচন পাইছোঁ। জালানৰ সময়ত আমি কাম কৰিছিলোঁ ৯ মাহ আমি এতিয়ালৈকে ৰেচন পোৱা নাই, কিন্তু এতিয়া ১,৫০০ চাৰে আহিছে। তো ১,৫০০ চাৰে অহাৰ পিছতহে আমি এতিয়া আজি প্ৰথম ৰেচনটো পাইছোঁ। আৰু কি দিছে এতিয়া খালি চাউল দিছে। চাউল পোৱা নাছিলে মানে? পোৱা নাছিলোঁ। আমি ৯ মাহ চাউল পোৱা নাই। ৯ মাহৰ পিছত আজিহে প্ৰথম পাইছোঁ নতুন বছৰৰ নামত। আমি আহ্বান জনাইছোঁ আৰু কি যে যাতে আৰু জালানে যে নিচিনা কৈছে নিচিনা নকৰক, যে এতিয়া যেনেকুৱা চলি আছে আৰু বাকী ব্যৱস্থা কৰিছে না কৰা মেডিকেলৰ ব্যৱস্থা কিবা এতিয়া সেইটোতো ইমান ভাল কৰি জানা নাই। ব্যৱস্থা মেডিকেলৰ ব্যৱস্থা কৰিছে না নাই সেইগিলা ইমান ভাল কৰি জানা নাই। পিছত ইয়াৰ বেছি দিন হোৱা নাই না আহাটো, এতিয়া কেনেকুৱা গম পাম। এই আজি ১ তাৰিখে আহিছে, আজিহে ৭ দিন। পিছত লাহে লাহে এইগিলা আৰু হ'ব। ভাল পৰিৱেশত আহিছে ৰেচন। আমাক কি কয় যোনে পাৰ্মেট আছে তাৰ পোৱালিগিলাৰ পাই আছে। যাৰ ৩জন ৪জন পোৱালি আছে তাহাঁতৰ ৩ কেজি কৰি ৩জনত ৯ কেজি কৰি হয়। পিছত আমাৰ আৰু এতিয়া কিছুমানে সেই স্লিপত কাম কৰি আছে, তাহাঁতে ৩ কেজি কৰি পাই আছে। তাহাঁতে ফেমিলি ৰেচন পোৱা নাই। তাহাঁতে সেই একজন নিজৰে অকলে পায়, যোনে কাম কৰি আছে তাৰ অকলে। ভাল লাগিছে ৰেচনবিলাক পাই কিনি। এতিয়া দৰমহাও পালোঁ। এইটো সপ্তাহ আমি কাম কৰা নাই হ'লেও দৰমহা পাইছোঁ। যাতে আকৌ এনেকুৱা চবেই পাইছে না? চবেই পাইছোঁ। যোনে ১ তাৰিখৰ পৰা কাম কৰিছোঁ সিহঁতে পাইছোঁ, আৰু যোনে ১ তাৰিখৰ পৰা কাম কৰা নাই সিহঁতে পোৱা নাই। বোনাছ টাকা আমাৰ পাব আছে। বোনাছ আমাৰ 12% বোনাছ পাব আছে। আমাক এই মাঘ দমাহীৰ আগে দিম বুলি কৈ আছে, কিন্তু দিব না নাই সেইটো ক'ব নোৱাৰোঁ। আৰু ছুটি পইচা পাব আছোঁ, আকৌ দৰমহা পাব আছোঁ 7 সপ্তাহ আমাৰ দৰমহা পোৱা নাই। দিব বুলি আশা কৰিছে। এতিয়া আমি আশা কৰিছোঁ যে আমাক পাবা লগা বস্তুটো আমি পাম বুলি আশা কৰিছোঁ, কিন্তু কোন দিন দিব সেইটো গম নাপাওঁ। আমি মাত্ৰ আজি চাউলে পাইছে, আজি প্ৰথম চাউল পাইছোঁ। কেনেকুৱা মানে আজি প্ৰথমবাৰে নতুন বছৰে যে আজিৰ পৰা পাই আছোঁ যে ৰেচন। আমি তিনজনৰ হ'লে আমি 8 কেজি পাওঁ, আৰু বেলেগে কিমান পায় এইটোতো মইতো হিচাপ কিতাপ কৰা নাই। আৰু ভাল লাগছে। আমাৰ নতুন মেনেজাৰ মালিকে আহিছে, ভাল লাগছে। দৰমহাটো আমাৰ পাবা আছে সিহঁতে, কিন্তু এতিয়া কৈছে আমাৰ এই বইনীয়ে। আৰু এই যে বনাছবিলাকতো ইচ্ছা কেনেকৈ হৈছে আমাৰ বনাছ সময় কিমান কাজিয়া লাগি মাৰপিট হৈছে আমাৰ। আৰু এই ৰেচন কিবা কাম কৰিছোঁ 7 সপ্তাহৰ দৰমহা নাই, ছুটি পইচা নাই। আৰু এতিয়া ভালকৈ আমাৰ নতুন মালিকে চলিলেতো ভাল লাগিব, ভালকৈ কাম কৰিম চবেই মিলি জুলি।